हेलो एवरीवन गुड मर्निंग बर्षा माइनी ब्लग्सर आन एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল, খালি আমাৰ কুহি অলপ কাহ আৰু চৰ্দি হৈছে। যোৱাকালি মেডিকেলত দেখাই আনিলোঁ বাৰু, মেডিচিন দিছে খাবৰ কাৰণে, ভাল হ'লে হয় আৰু। আমি এতিয়া ওলাই মেলি ৰেডি, আমি মাৰ ঘৰলৈ যাওঁ। আজি মোৰ পাপাৰ বছৰেকীয়া সকাম, তো সেইকাৰণে যাবলৈ ওলাইছোঁ আমি সেই দেউতাক ওলাইছে, তাৰপিছত আমি দুজনী ওলাই ৰেডি। দেউতাকে এতিয়া ভাত খাইছে, তাৰপৰা আমাৰ এই খুৰীয়েক যাব, আমাৰ কুহি খুৰীয়েক যাব। তো আমি তিনিটা যাবলৈ ওলাইছোঁ আৰু মাহঁত যোৱাকালিয়ে গ'ল। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব দেই। এতিয়া আমি এনাই ঘৰলৈ যাবলৈ ওলাইছোঁ, দৌদৌ সকাম আছে। আজিকালি আমাৰ কুহি জানো বৰ লাজ কৰে, কিবা এটা ক'লেই মানে একদম এনেকৈ মাথাটো পেলাই দিয়ে আৰু। কৈ দিয়া এয়া আমি ওলালো দেই যাবলৈ। সেইফালে গৈ থাকোঁ তেন্তে, আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব দেই। ওলাওঁতে মেলোতে দেৰি হোৱাৰ কাৰণে মই ড্ৰেছটো আকৌ চেঞ্জ কৰি ল'লোঁ, আকৌ মেখেলা চাদৰ এযোৰ লগাই ল'লোঁ। আকৌ তাত গৈ সময় পাওঁ নে নাপাওঁ সেইকাৰণে সলাই ল'লোঁ। আহি পাই চাহ দিছে খাবৰ কাৰণে। আৰু এইফালে ভকতে নাম লৈ আছে, আৰু এইফালে মায়ে চবকে নামৰ তেল দি আছে, আৰু এইফালে আমাৰ খুৰীয়েকৰ লগত খেলি আছে, এইফালে মামায়েকে খেলুৱাই আছে, আৰু এইফালে মায়ে কিবা মিক্সাৰত মাৰি আছে, আৰু এইফালে ৰান্ধনীয়ে খানা বনাই আছে। এইফালে বৰমা আপা চাহ দিছে খাবৰ কাৰণে, আৰু এইফালে বৌহঁতি চব্জি কাটি আছে। আৰু এইফালে আমাৰ কুহিক খেলাই আছে মামীহঁতে আৰু মোৰ ভতিজা দুটাই এনেকৈ খেলাই আছে। তাই মানে আমাৰ কুহিয়ে মানে সৰু ল'ৰা ছোৱালী দেখিলে খুব মানে ভাল পায় আৰু। আৰু এইফালে নাম গাই শেষ আৰু এতিয়া প্ৰসাদ বিতাই আছে, এইটো ভাইটি। আৰু এয়া হৈছে বৰ্তা, আমাৰ ওচৰৰে হয়, আমাৰ কুহিক মানে জোকাইছে আৰু এইফালে প্ৰসাদ দিছে আমাক। এয়া এতিয়া ভকতে খাই মেলি আজৰি হৈ যাবলৈ ওলালে আৰু এইফালে। আৰু এইফালে আমাৰ কুহি মামায়েকৰ লগত, আৰু এইফালে মামা ককাৰ লগত তাই। এয়া এতিয়া ভকত যোৱাৰ পিছত এইফালে আমাৰ মামীহঁতক খাবলৈ দিছে। এয়া মোৰ মামা, এইফালে ভাইটি, আমাৰ কুহি মামী আইতাকৰ লগত এইফালে বৰমাহঁতক বহিব দিছে। এইফালে আমাৰ কুহি দেউতাকৰ লগত খেলি আছে, পূৰা আঙুলি কামুৰি আছে তাই, সম্ভৱ দাঁত ওলাব হৈছে নেকি।
আৰু এতিয়া মামীহঁতে খাই উঠাৰ পিছত আমি বহিছোঁ। আৰু শেষত এয়া মাহঁতে বহিছে, সেইফালে দুইজনী মা বহিছে আৰু বৌ বহিছে। এয়া এতিয়া সকাম চকাম খাই আমি গুচি আহিলোঁ। আজি থকা নহয় বাৰু, বেলেগ দিনাখন আকৌ যাম যে, সেইকাৰণে আজি নাথাকিলোঁ। আৰু আহি পাই এয়া কুঁহিয়াৰ দেউতাকৰ লগত খেলি আছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰি দিব।